তো হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই কৃষ্ণ ব্লগ চেনেল। তো আকৌ এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আশা সকলে ভালেই আছে। তো আজি বৰ্তমান দেখা পাইছে ইয়াৰফালে বাইকত হাৱা দিব আহিছিলোঁ। এতিয়া গৈ আছোঁ জেগাত, আপোনাক দেখাম বাৰু। মানে মাংস আনিব যাওঁ, খাচী মাংস আপোনাক দেখাম যদি পাৰোঁ। এইটো জেগাটো বোকা ৰাস্তাতে আহি গ'লোঁ মই। তো এইফালে এতিয়া ডিউটি জেগা দি গৈ আছোঁ। দেখা পাইছে L&T ইয়াতে ক্লিংকাৰ জমা কৰে, এবাৰ উঠাই পিনে দিয়ে। আমাৰ ইয়াত ক্লিংকাৰ লোড হৈ থাকিব পাৰিছে। এতিয়া এইফালে গৈ আছোঁ, যাওঁ। এইফালে কোম্পানী ভিউটো অলপ দেখুৱাই দিছোঁ আপোনালোকক, দিব পাৰিছে। এইফালে চাওক, এইটো কোম্পানী ভিউ, নতুন প্লানটো হয় এইটো। ৰাস্তাটো পুৰা বোকা হৈছে। নতুন প্লান্টৰ ভিউটো এইফালে পুৰণা। এতিয়া হাৱা দিব আহিছিলোঁ, হাৱা দি গৈ আছিলোঁ ৰুমত। দাদাক ল'ম, দাদাক লৈ পিনে এতিয়া মাংস আনিব যাওঁ। খাচী মাংস যদি পাওঁ, বিচাৰি যাওঁ 10 কিলোমিটাৰ দূৰত তাতে, আৰু তাত চাবলৈ যাওঁ। যদি পাওঁ আনিম আৰু। অল ৰাইট পিপল, ৱেলকাম বেক টু মাই কৃষ্ণ ব্লগ চেনেল। তো আকৌ নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। সকলে ভালেই আছে। তো বৰ্তমান এতিয়া মাংস আনিবৰ কাৰণে যাম, বিহু বুলি। তো সমূহ অসমবাসী ৰাইজৰ পৰা ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাঘ বিহু যাতে সকলোৱে উদযাপন কৰে ভালে কুশলে। এতিয়া দিব পাৰিছে গাড়ী এইফালে ষ্টাৰ্ট দিয়া হৈ আছে। তো এতিয়া যাওঁ, চাই পিনি কি পাওঁ, বিহুটো কেনেকৈ কৰি পাওঁ। বিহু বুলি আমি আৰু ওলাই আহিলোঁ অলপ। তো আপোনালোকৰ বিহু কেনেকুৱা গৈছে কমেণ্ট কৰি জনাব। তো ৰ'দ তামাম পৰিছে বহুত। তো বেছি দেৰি নকৰোঁ, ৰ'দো নাথাকোঁ। তো একেবাৰে ব'লক, গাড়ীত লগ পাম আৰু যিবোৰ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। তো গাড়ী দেখিব পাইছে, আমি গাড়ী ধুই আছোঁ, চাব পাৰিব। গাড়ী ধুই আছোঁ। অলপ মানে ডাষ্ট পূৰা পঢ়ি গ'ল, বহুত দিন পৰি আছিলে না বাইক ভাল কৰিবৰ কাৰণে দিছিলোঁ গেৰেজত। এতিয়া গাড়ী ধুই আছোঁ, অলপ চলপ গৈছে, চাফা হৈছে আৰু লাহে ধীৰে। তো চাইডৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। চাইডৰ পৰা ঠিকে আছে। অলপ মানে ডাষ্ট বহি গৈছে, ক্লিংকাৰ চিমেণ্ট থাকে না কোম্পানী, ডাষ্ট বহিছে কাৰণে অলপ লেতেৰা হৈ গৈছে। আৰু ডাষ্টবিন এইপৰা পৰিছে, এইটো জেগা পাইছে। এইটো এতিয়া ধুই লওঁ চাফা ভালকৈ। আৰু এইফালে ৰাস্তা কিনাৰতে এইটো ধোৱা গাড়ী ধোৱা হেৰি আছে, পাছটো আছে। তো ধুই লওঁ পাওঁ, তাৰপিছত লৈ যাম বেলেগত। ঠিক পাইছে, গাড়ী ধোৱা হৈ গ'ল, হৈ মেলি ৰেডি। এতিয়া যাব লাগে। এতিয়া চাৰিওপৰা দেখুৱাই দিছে, চাইডৰপৰা দেখুৱাই দিছে আপোনালোকক। যাওঁ আৰু ব'লক। তো গাড়ী দেখিব পাইছে, আমি আজি মাংস গৈছিলোঁ খাচী মাংস আনিবলৈ, কিন্তু খাচী মাংস নাপালোঁ। এতিয়া ব্ৰইলাৰকে আনি পিনে গুচাই আছোঁ, কাটি আছোঁ। দেখিব পাইছে, এয়া বিহু বুলি আজি ব্ৰইলাৰকে খাম আৰু উপায় নাই। তো বেলেগ এদিনা খাচী মাংস খাম, যোনদিনাখন কাটিব সেইদিনাখনে আনিম আৰু। তো চাই থাকিব ভিডিঅ'টো, দেখুৱাম বাৰু। তো গাই দেখিব পাইছে, এইখিনি মাংস আমাৰ ৰেডি হৈ গ'ল বনাবৰ কাৰণে। তো এয়া মাংস কাটি পিনি ৰেডি হৈ গ'ল। সেইখিনি মই প্ৰথমতে ফ্ৰাই কৰি ল'ম, চাল তেল আছে আৰু প্ৰথম দেখিব পাইছে আমুঠু আৰু লিভাৰবিলাক কাটি পিনে ফ্ৰাই কৰি খাম এইটো প্ৰথমতে। তাৰপৰা এইখিনি মাংস তৰকাৰী বনাম। চ' এতিয়া কেৰাহী গৰম হৈ আছে, অলপ পাছত বনাম আৰু এতিয়া বনাম আৰু ৰেডি হৈ আছে। তো চাই থাকক ভিডিঅ'টো। তো গাড়ী দিব পাইছে, এতিয়া পিঁয়াজ দি দিছোঁ প্ৰথমতে, ফ্ৰাই কৰি লওঁ প্ৰথমতে। তেল বেছি হ'ল নেকি? দি দিয়া। তো দিব পাইছোঁ, এতিয়া ফ্ৰাই কৰিছে। প্ৰথমতে পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ, তাৰপৰা এইখিনি মাংসখিনি ফ্ৰাই কৰিম। মাংস পূৰা ধুনীয়াকৈ শুকানকৈ ফ্ৰাই কৰি খাবলৈ কাৰণে হেৰি কৰি দিছোঁ। প্ৰথমে ভাজি লওঁ পিঁয়াজখিনি। দেখিব পাইছে, মাংস এতিয়া দি দিলোঁ বন্ধ কামৰ মাজতে। এতিয়া ফ্ৰাই কৰি লওঁ প্ৰথমতে ফ্ৰাই কৰিম, তাৰপিছত দিম আৰু এইখিনি প্ৰথমতে শুকানকৈ ফ্ৰাই কৰিম, তাৰপিছত এইখিনি মাংস বনাম।
আলহী আহিব তো দোকান এইখিনি ফ্ৰাই কৰি দিছোঁ হালধি দি দিছোঁ এইখিনি হালধি দি দিছোঁ তাৰপিছত নিমখ দিম তো গাই দেখা পাইছে হালধি নিমখ দি দিয়া হৈ গ'ল তো অলপ পাছত জলকীয়া দিম আৰু প্ৰথমতে এইখিনি ফ্ৰাই কৰি লওঁ অলপ দি দিব লাগিব গাই দেখিছে এতিয়া আমাৰ ফ্ৰাইটো হৈ আছে শুকান ফ্ৰাইটো এইখিনি পূৰা ফ্ৰাই কৰি আছোঁ এতিয়া অলপ পাছত কাঢ়ি দিম তাৰ বাকীখিনি পিছত মাংসখিনি বনাম তৰকাৰী সেইখিনি শুকানকৈ খাবৰ কাৰণে পাৰ্টি কৰিবৰ কাৰণে তো দেখিব পাইছে বনাই আছোঁ এতিয়া দেখোন গাই দেখিব পাইছে এতিয়া আজি মাংস এইখিনি আপোনালোকৰ ফ্ৰাই কৰি আছোঁ শুকানকৈ ফ্ৰাই গ্ৰেভি আৰু মানে কলিজা আমঠু আৰু এনেকৈ চাল তাল পৰা ধৰি ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ হৈছে অলপ কমাই দিওঁ এইটো তো মানে লাগি দিব পাৰে ন তো বাকীখিনি মাংস আপোনালোকৰ তৰকাৰী বনাম এইখিনি ফ্ৰাই কৰিছোঁ আৰু এইখিনি মাংস তৰকাৰী বনাবৰ কাৰণে থৈ দিছোঁ তো তৰকাৰী বনাম এইখিনি ফ্ৰাই হৈ লওক তাৰপিছত এইখিনি তৰকাৰী বনাম এইখিনি ফ্ৰাই কৰিলোঁ হৈ গ'ল কাঢ়ি লওঁ তাৰপৰা এইখিনি আপোনালোকক দেখুৱাই আছোঁ দেখিব পাইছে আমাৰ ইয়াত ভাত বাঢ়ি ল'লোঁ খাবৰ কাৰণে এইবিলাক ভাত খাই আছোঁ তৰকাৰী কেনেকুৱা আছে কমেণ্ট কৰি জনাব কালাৰটো এতিয়া ভাত পানী খাবৰ কাৰণে ল'লোঁ মানুহবিলাকো দেখাই দিয়া ভাত খাই আছোঁ আলহী দাদা ভাত খাই আছে আমি এতিয়া ভাত খাবৰ কাৰণে বাঢ়িলোঁ তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কালাৰটো ফেচবুক ফেমিলি বুলি কওঁ